अरे भाई घर में मारो। अरे साले मारो मारो उसको, घर के पीछे है, मेरे घर के पीछे साले। अरे भाई क्या कर रहा है साले, मारो भाई। ला ला ठीक है सर ये नहीं। अरे मारो भाई। दुनिया दे कौन अरे लड़की है, क्या मारेगा तुम साले? ए क्या हुआ? ये दुनिया दे मोबाइल का सारा को देखो অন নয় ছোৱালী পতাই সব বাটৰ মূৰ কৰি আছ। আৰে তুমি মুনিৰা মূৰটো কৰি আছ। তুমি মাক পতালা ন হ'ব। অ কি কথা কৈছ তই? ফুলা বগা ছোৱালী পতাবি? মই ফুলা পাইছো। হয় অ ধুনীয়া ধুনীয়া মাল পতাব নোৱাৰ। মুনিৰা মূৰটো ফেক দিছ তই। আপুনি ধুনীয়া পতাব নোৱাৰিলে মাক কি কোলা আনিলে? হয় কি কথা কৈছ তই? তই যা পক্কে চেণ্ডেল লৈ আনি। মই নোৱাৰো। আনিবি কে নাই? মই নোৱাৰো, গেম খেলি আছো। যা হওঁ মই গেম খেলিছো। আৰু তোক মই দি দিছোঁ বাৰু। চিখন নাখাবি আকৌ। কি খাম? ৰজনীগন্ধা খাবি হওঁ বাৰু কথা ল। চেণ্ডেলে আনিবি কথা ল। হাত নোলাব আপুনি মোক। হাতখনহে মেইন, হাতখন। কি কথা কৈছ তই? যা আৰু কি? চিখনে খাবি। কি খাম? ৰজনীগন্ধা খাবি কথা ল। আৰু ফ্লেগ? ফ্লেগ লৈ আনিবি মোলে। অঁ আৰু বি দুমুঠি লৈ আনিবি শুনিছ নাই? বি নে কোনে খাব বি? মাই বাপেৰে কোনে আছে নহয় হাতত চেণ্ডেলত লগাই লগাই আহিবি। অঁ হাতখন মেইন। হাতখন মেইন। অঁ হাতেই মেইন। কেনি যাওঁগে মানে এনেই আৰু এনেকে। অঁ সেইবোৰ বাদ দে বাৰু। হেৰি তুমি ব্লগ চাবলৈ পোৱা নাই যে? ব্লগৰ কথা বাদ দে, তই গেম নেখেলাকে ৰাস্তাত যে এনে ঘূৰি ফুৰিছ। আৰে ভাই মই গেমেই খেলি আছিলো হ'লে তোৰ আকৌ এই কৰোণা নে কোন আহিছে এইবোৰ, সেইটো কাৰণে এই চেনিটাইজাৰ এইবোৰ নিবলৈ দিছে বুৱাই। অ সেইটো কথা। তই ক'ৰপা আনিবিগে এতিয়া? মই সেয়া গম নাই পোৱা নহয়, ক'ৰপা আনিমগৈ এতিয়া? তই ক'ৰপা আনিম বাৰু? এই কৰোণা কোন বুলি ভাবিছ? কোন? ধুনীয়া ছোৱালী এজনী। মোক তাৰমানে দৌৰতে কৈছিলো তই ছোৱালী বগা ছোৱালী চাই বুলি। তোৰ কাৰণে ছোৱালী চাইছে আকৌ তেনেহ'লে। হয় চাগে, সেইটোৱে মই দৌৰতে ক'বগৈ লাগিব। তই কাম এটা কৰ। কি কৰিবি? এই গেলামালৰ দোকানখন যে টাউনৰ কাৰণে যোৰহাটৰে আমাৰ বৰুৱা ষ্ট'ৰ যে কাষৰ দোকানখন। অঁ দেখিলোঁ। তাৰ কাষত আছে গেলামালৰ দোকানখন। তাৰ পৰা লৈ আহ চেনী। অঁ আৰু তাৰ কাষত আছে কাপোৰৰ দোকান এখন। তাৰ পৰা লৈ ল টাই। আৰু তাৰ মুখৰ আগত কাঁহী বাতি দোকানখন দেখিছনে? দেখিলোঁ তাকে পাহৰিলোঁ। তাত তই জাৰ এটা বিচাৰি লৈ আহিবি। এই মানে নতুন ছোৱালী নহয় জানো কেলে? চাগে চাহ তাহ কিবা খুৱাই পিনি চেনী চাহ খুৱাই পিনি চাগে তাই চাই দিব আৰু কিবা এটা। ময়ো নাজানো বাৰু তহঁতৰ দেউতাৰ কথা। ভাল দেখিলে মই পতাই ল'ম আৰু। পতাই ল'বি, আৰু যদি তাতকৈ যদি অলপ বেছি ভাল হয় নাম্বাৰটো দিবি আকৌ। নাই ভাল হ'লে মই দিব নোৱাৰিম। হ'ব বাৰু, তই যাচোন বাৰু চেনিটাইজাৰ আনি লগে নেকি? যাওঁ আৰু তাকে। ঠিক আছে। পাম। কোৱাচোন বাৰু। আপোনাৰ ইউটিউবৰ ভিডিঅ'বোৰ বহুত ভাল লাগে চাই। থেংক ইউ। কিন্তু আপুনি এতিয়া ক'লৈ যায়গৈ? মই যোৱাটো হ'ব বাৰু, পিছে তোমালোক এনেকৈ দুটা বহি ঘূৰি ফুৰিছা যে? আগত চেকিং বহি আছে, গম পোৱা নাই? চেকিং ক'ত বহিছে বাৰু? এই চাৰিআলিটোৰ অলপ আগতে আছে। একো নকৰা মানে? মোৰ ক'ব লগা কথাষাৰ ক'লো, কি কৰা আৰু তোমালোকে জানিবা সেইটো। বাৰু ইয়াত কি লৈ ফুৰিছা? এই মাৰ শাৰী চিলাবলৈ দিছে। শাৰী? শাৰী। এই মজা, বহুত ভাল বস্তু আছে তোমালোকৰ ওচৰত। পুলিচ নালাগে, কোনেও নধৰে আৰু তেতিয়া। নামাচোন, নামা তোমালোক নামা, সোনকালে নামা। তোমালোকে শাৰীখন আনিছিলা ন? ধৰাচোন এইটো। পুলিচে মানে কি এতিয়া নতুন আইনটো কি হৈছে, যদি তোমালোকে দুজন উঠি যোৱা মতা মানুহ বা ল'ৰা, তেতিয়া তোমালোকে ধৰিব। যদি লগত তুমি যদি এজনী মাইকী মানুহক উঠাই নিয়ে তেতিয়া তোমালোকক নধৰে। এতিয়া মই মাইকী মানুহ কেনেকৈ উঠাম? মাইকী মানুহৰ কৰোণা নহয়, মই বুদ্ধি দিম নহয়, সেইকাৰণে কৈ আছো তোমালোকক। এইখন শাৰী কাৰ? তোমালোকৰ মাৰ ভাগত তুমি চিলাবলৈ নিয়া, ঠিকে আছে বাৰু। ইয়াক পিন্ধাই নিয়া, তুমি দোকানত শাৰীখন খুলি আকৌ চিলাই পিনি আকৌ ইয়াক পিন্ধাই লৈ আহিবা, হ'ব? আৰে পুলিচৰ পৰা মাৰ খাবলৈ বিচাৰিছা নি তুমি? বুদ্ধিটো বেয়া আছে নি বাৰু? তুমি শাৰীখন পিন্ধাই পেলা। পিন্ধ শাৰী পিন্ধ।
দতে দতিয়া ভাগিলে দতে ঐ কিহে ক'লে অ দতে দুখ পালো চ এয়া দুখ পালো কেনেকৈ দুখ পালি মই স্কুল আহি আছিলোঁ হ'লে মই তাৰপিছত মাইকী মানুহজনী দেখিলোঁ মই ভাবিছোঁ ছোৱালী বুঢ়ী হ'লে আৰু হাতত চেনিটাইজাৰ লৈ আহিছিলোঁ হৈ পৰিলোঁ তেনেকৈ এইটো তই জাৰু আনিছ দেই চেনিটাইজাৰ চাব আপুনি এইটো চেনি আৰু তাই আৰু এইটো কি হ'ল খালি খালি তই মোৰ মূৰটো খালি চেনি অঁ তাই তাই জাৰ যা হ'ল